হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি মোৰ ফ্ৰেণ্ডৰ বিয়া আছিলে আৰু বিয়াত গ'লোঁ, অলপ এনজয় কৰিলোঁ আৰু অলপ বেয়া লাগিছে যিহেতু ফ্ৰেণ্ডজনী গুচি গৈ আছে আমাৰ মাজৰ পৰা। তথাপিতো মানে উপায়টো নাই আৰু কি কৰিব, বিয়াটো হ'বই লাগিব। বিয়াটোত যে আহিছা কেনেকুৱা লাগিছে? ঠিকেই আছে, খোৱা আনন্দ কৰা, তেখেতৰ এইটো ৰুণু হয়, আমাৰ অসীম গৰমৰ ৰুণু। চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। অ'কে, বাই বাই। আৰু মোৰ লগৰ গোটেইকেইজনীয়ে শকত হয় বহুত। মই ক্ষীণৰ মাজত মই আছিলোঁ আৰু লগৰ বাকী গোটেইখিনিয়ে মানে শকতে হয়। বহাত ইমানেই অসুবিধা হৈছে, পাছত মই অলপ উঠি দিছোঁ, অলপ কাজিয়া কৰিলোঁ, ভাল লাগিল কাজিয়া কৰি। বহুত দিনৰ মূৰত লগৰকেইজনীৰ লগত কাজিয়া কৰিলোঁ। তাৰপিছত এইফালে পূৰা আইচাই মানে তাই অলপ জমনি টাইপৰ হয়, পূৰা জমনি কৰে। গতিকে গোটেইকেইজনীক লগ পালোঁ, অলপ কথা পাতিলোঁ, ভাল লাগিল। আৰু কইনাজনীয়ে কি চাই আছে চাবচোন, তাইৰ মুখৰ ভাঁজটো চাব কেনেকৈ চাই আছে। তাই গম নাপায় মই যে ভিডিঅ' কৰি আছোঁ। পাছত কৈছে মোৰ ইজ্জত শেষ কৰি দিবা। পাছত চাওক মানে লাজ পাইছে তাই অলপ। সকলোকে যেতিয়া লগ পাইছোঁ মানে বহুতেই ভাল লাগিছে আৰু। তাৰপিছত আমাৰ ভাগিনজনী চাইছেনে, তাইও মানে গৈছে বিয়া খাবলৈ, ইমান শান্তি মানে ফূৰ্তি কৰিছে। তাৰপিছত আহিল আমাৰ প'ষ্ট, আমি কেনেকুৱা প'ষ্ট দি আছোঁ চাওক না। আমি ভিডিঅ' বনাই আছোঁ, মই তুমি আৰু মোৰ মৰমৰ ভাগিনজনী, আমি গোটেইকেইজনীয়ে মানে অলপ ৰিলচ বনাইছিলোঁ। ৰিলচত মাত নহ'ল ভিডিঅ'ত, তাৰপিছত তেনেকৈ দি দিলোঁ। আৰু এতিয়া চাওক মোৰ ভাগিনজনী কি ফেশ্বনত খোজ কাঢ়িছে, বাপৰে, মানে এটাৰ পাছত এটা আৰু কি ক'ব। তাৰপিছত আহিল মোৰ পাল, চাওক মই কেনেকুৱা ভিডিঅ' বনালোঁ। লাজ লাগিছে, লাজ কৰি কৰিছোঁ আৰু তথাপিতো। হাই ফ্ৰেণ্ডছ, বিয়া খাই আহিলোঁ, এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আৰু ভণ্টিক দেখিছেনে নাই কি প'জ দি আহিছে, আপোনালোকে চাওকচোন কি প'জ দিছে তাই। তাৰপিছত এতিয়া গৈ আছোঁ ঘৰলৈ আৰু আকৌ আহিব লাগিব। লগৰকেইজনী আকৌ আহিব, ল'ৰা আহি আছে, আহি পোৱা নাই, আহি পাব আৰু আমি গৈ আছোঁ ঘৰ পোৱাৰ পাছত আকৌ গৈ আছোঁ। মোৰ লগত এইজনী ভাগিনজনী আহিছে, চাওকচোন কেনেকুৱা লাগিছে জনাব দেই। তাই কিন্তু তামাম লাজুকীয়া। ইয়াততো ভিডিঅ' বনালোৱেই, এতিয়া আকৌ দুইজনীয়ে লগ লাগি ৰাস্তাতে ভিডিঅ' বনাই আছোঁ। দুইজনীয়ে লগ লাগি পূৰা ভিডিঅ' বনাইছোঁ আৰু। ঘৰত গৈ আমি কাপোৰ চেঞ্জ কৰিলোঁ। এতিয়া দৰা ঘৰৰ মানুহ আহি পাই গ'ল দৰা ঘৰৰ মানুহ। এতিয়া কইনাৰ লগত অলপ টাইম বহিছোঁ, অলপ পাছতেই কইনাজনীক উলিয়াই দিব। গতিকে বহুত বেয়া লাগি আছে, আমি দুজনী আছোঁ আৰু তাইৰ লগতে। এয়া কইনা আৰু দৰা আহি আছে, কইনা আৰু দৰা গাড়ীত উঠিবলৈ আহি আছে, ওলাই দিব এতিয়া। দিব মানে দিলেই আৰু, গাড়ীত উঠিবলৈ যিহেতু আহিছে। পূৰা মানুহৰ ভিৰ, ইমান মানুহ মানে কি ক'ব আৰু, বহুত ভিৰ হৈ আছে মানুহৰ। মই ভালকৈ উঠাবই নোৱাৰিলোঁ, তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ।
বাই বাই, সকলোৱে ভালে থাকিব।